লেটছ ডেকৰ মাই টেবল টুগেডাৰ। ৰাতিপুৱাই আহি ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল এটা পালেহি, য'ত এটা বেলুন গ্লু এণ্ড কিছুমান পোষ্টাৰ্ছ আছে। চাওকচোন পোষ্টাৰ্ছবোৰ ইমান বেছি কিউট। আৰু পোষ্টাৰ্ছখিনি আহি পালে যেতিয়া নলগোৱাকৈনো ৰৈ থাকিব পাৰিলে। ময়ো মোৰ নিজৰ কামত লাগি গ'লোঁ। আৰু কেনেকৈ লগা একো আইডিয়াই পোৱা নাছিলোঁ বাবে প্ৰথমতে ফোনটো উলিয়াই অলপ হেল্প ল'লোঁ। তাৰপিছত দাদায়ো মোক অলপ হেল্প কৰি দিলে। লগোৱাৰ পিছতো বহুতকেইখন পোষ্টাৰ্ছ থাকিয়েই গ'ল। তাৰপিছত মই কিতাপখিনি লাহেকৈ এফালৰ পৰা জাপিবলৈ লাগিলোঁ এণ্ড বস্তুবোৰ এফালৰ পৰা থৈ গৈছোঁ। এইখন দেখিছেনে? মই নিজেই বনোৱা, সেইবাবে কৰ্ণাৰ এটাতে লগাই দিছোঁ আৰু শেষত চকীখন থৈ লুকটো কমপ্লিট কৰিলোঁ। এণ্ড দিছ ইজ দ্য ফাইনেল লুক। চল তেৰে মেৰে ইস্ক সিকা সিকা উছালে, চিত में तेरी है पट तुम